নমস্কাৰ, মই মাজুলী সোণোৱালে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি যিমানখিনি দেখা পালোঁ সকলোৱে সহায় কৰিছে। সহায় এনেধৰণে কৰিছে, সকলোৱে বিচাৰে যে আমাৰ পৰিৱেশ মুক্ত হওক। যি বীজাণুৱে আক্ৰান্ত কৰিছে, যাৰ নাম কৰোণা, সেই বীজাণুৰ পৰা বাচি থাকিবৰ কাৰণে আমি যি প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিছোঁ বা চৰকাৰে কৰিছে, সেইকাৰণে সকলোলৈকে ধন্যবাদ। কথা কোৱাৰ অভ্যাস নাই, তো সেইকাৰণে খোকোজা লাগিব পাৰে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু আজি এই বিশেষ দিনটো আমি 22 তাৰিখ, এই বিশেষ দিনটোত ৰুমত সোমাই মোৰ এটা সামান্য উপলব্ধি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ বিহু সুৰেৰে। যদি মোৰ কথাখিনিয়ে আপোনালোকৰ মন চুৱে, তেতিয়াহ'লে মোৰ এই ইউটিউব চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বিহু আহি আছে, গতিকে বিহু সুৰতে মই গান এটা বনালোঁ, শুনিবচোন কেনেকুৱা লাগে। কেপ কাৰ নামত ভোগৰ বিহু ভোগালী পাৰ কৰিলোঁ। তোমাৰ নামত বিহু বুলি একো ল'ব নাপালোঁ। বিহুৱা বুলি ঢোলৰ সলনি GST কান্ধত তুলিলোঁ। মোৰ দৰে বিহুৱাবোৰ বিপাঙতৈ পৰিলোঁ। নাচনী ঐ এতিয়া লাগিছে ভয়। কৰোণাৰ বাবে বহাগীও যেন এলাগী নহয়। দয়া কৰা হে কৰোণাময়। কুলি ঐ নেকান্দিবি তই। তোৰে মাতে শুনি ৰাখিব নোৱাৰো চকুৰ পানী বয়, দুখতে চকুৰ পানী বয়। গীতিকাৰো নহওঁ যে মই গীত লিখিবলৈ, সুৰকাৰো নহওঁ যে মই সুৰ কৰিবলৈ। টিভিতো নোলাওঁ মই, ইউটিউবত নোলাওঁ মই ফেচবুকৰ পেজত। বান্ধিব লগা হ'ব মোৰ গামোচা পেটত, এইবেলি গামোচা পেটত। ধন্যবাদ ইমান সময় চাই থকাৰ বাবে। আজিয়ে লিখিছোঁ যিহেতু মুখস্থ নাই, সুৰত অকণমান খেলিমেলি লাগিছে, সেইকাৰণে গাওঁতেও অলপমান ৰৈ গৈছে ভুল ভ্ৰান্তিবোৰ। তথাপিতো মনৰ কথাবোৰ বুজাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে হয়তো বুজি পাইছে, বহুতে বুজি পাবও। ধন্যবাদ।